স্বাগতম বন্ধুসকল। আজি আপোনালোকক মই এটা মোৰ চিকেন ৰেচিপি শ্বেয়াৰ কৰিম। তাৰ বাবে মই কেৰাহীটোত ৰিফাইন তেল লৈ লৈছোঁ নন ষ্টিকত। এতিয়া মই ইয়াতে চিকেনখিনি ফ্ৰাই কৰি ল'ম গোটেইখিনি। আৰু এই ৰেচিপিটো মই আজি শ্বেয়াৰ কৰিব মন গ'ল কাৰণ এইটো ৰেচিপি বহুতে নাজানে আৰু এনেকৈ নাখায়। সেইবাবে মই ভাবিলোঁকে মই ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। সেইবাবে মই শ্বেয়াৰ কৰি দিম বুলি ভাবে কাৰণে আজি শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াতে এতিয়া মই অকল নিমখ অকণ দিম। চিকেনখিনিৰ ওপৰত অকণমান নিমখ দি দিলে তাৰপিছত আমি ভালদৰে চিকেনখিনি ফ্ৰাই কৰি ল'ম। অকণমান নিমখ দিলেই হ'ল, বেছি নালাগে। আৰু এতিয়া আমি ঢাকনি মাৰি বস্তুটো সিজিব। আৰু ইয়াতে বাতিত লৈছোঁ মই 3 চামুচমান মই গোটা ধনিয়া আৰু গৰম মছলা দিছোঁ ইয়াত। আৰু এইখিনি খাবলৈ খুব টেষ্টি হ'ব, সেইবাবে এনেকৈ দিছোঁ। আৰু ইয়াতে 1 চামুচ মই সৰু চাহ চামুচেৰে গোটা জিৰা দিছোঁ। আৰু এতিয়া মই এই মিক্সাৰ জাৰটোত গোটেইখিনি ঢালি দিম। ঢালি পেলাই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি পাউডাৰ কৰি ল'ম। এনেকৈ অকণমান গোটা গোটা হৈ থাকিব, এনেকুৱাই লাগে। বেছি মিহি হ'লে বেয়া লাগিব, সেইবাবে এনেকুৱাকৈ ৰাখি থ'ব। এয়া ৰেডি হৈ গ'ল। আৰু মই এটা কুকাৰত বিলাহী 2টা আৰু এনেকুৱা মিডিয়াম চাইজৰ পিঁয়াজ 4টা গুচাই পেলাই মই এটা হুইচেল দি লৈছোঁ। আৰু এতিয়া পূৰা ছফ্ট হৈ গ'ল। স্কিনটো উলিয়াই দিলেই হ'ল টমেট'টোৰ। তাৰপিছত এনেকৈ পিউৰে বনাই ল'লোঁ মই। আৰু যিখিনি পিউৰে আৰু যিখিনি আমি পানী ব্যৱহাৰ কৰিছিলোঁ সেইখিনি পেলাব নালাগে, সেইখিনি আমি ইউজ কৰিব পাৰিম, ভাল পানী। আৰু এতিয়া আমি চাওঁ চিকেনখিনি হৈ গৈছে অলম'ষ্ট। আৰু এতিয়া এইখিনি আমি অকণমান এনেকৈ লৰাই মেলি লৈছোঁ অকণমান। চিকেনটো এনেকৈ ভাজি পেলাই আগতে ভাজি ল'লে তাৰপিছত বনালে এটা বেলেগ টেষ্ট হয়। আৰু আমি কেঁচা পিঁয়াজটোহে ভাজি বনাওঁ, কিন্তু এনেকৈ এদিন বইল কৰি পেলাই পেষ্ট বনাই পেলাই এই ৰেচিপিটো খাই চাবচোন কেনেকুৱা লাগে। আৰু এতিয়া আমি এইখিনি চিকেনখিনি উঠাই ল'ম। কেৰাহী এটাতে মই সৰু কেৰাহী এটাই ব্যৱহাৰ কৰিছোঁ এয়া। আৰু এইটোতে মই চিকেন কাৰীখিনিও বনাম আজি ইয়াতেই নন ষ্টিকটোতেই। আৰু অইলটো আপোনালোকে মাষ্টাৰ্ড অইলো ল'ব পাৰে, মই ৰিফাইণ্ড অইলে ল'লোঁ আজি। আৰু এই চিকেন কাৰীটো মই স্পেচিয়েল অকেজনবোৰত বনাওঁ, কিন্তু আপোনালোকক দেখাবলৈ বুলিয়েই মই আজি বনাই পেলাই বুলি ভাবি পেলাই বনালোঁ। আৰু এতিয়া এইখিনি তেলখিনি আছে, যিখিনি বাচি গৈছে সেইখিনি তেলতে আমি পিউৰেখিনি যে বনাইছিলোঁ সিজাই লোৱা অনিয়ন আৰু টমেট'ৰ, বিলাহী আৰু পিঁয়াজৰ, সেইখিনি আমি দি দিম। গোটেইখিনি দি দিব একেলগে। আৰু দি পেলাই সেইখিনি অকণ সময় ভাজি ল'ব লাগিব। আমি ৰেষ্টুৰেণ্টত গৈ খাওঁ, ঘৰতেই যদি এনেকৈ বেলেগকৈ বনাই খাওঁ চিকেন, তেনেহ'লে আৰু বাহিৰত যাব দৰকাৰ নাইগৈ, প্ৰয়োজন নহ'বগৈ। আৰু পইচাও কম খৰচতে হয়, ঘৰত বনাই খালে হাইজিনিক চাফা টাইপত বনোৱা হয়, সেইবাবে। আৰু এতিয়া আমি এইখিনি ভালদৰে ভাজি ল'ম। তেলটো অকণমান সৰহকৈ ইউজ কৰিব, তেতিয়া খাবলৈ এটা বেলেগ টেষ্ট হয়, ভাল লাগে খাবলৈ, বৰ ধুনীয়া হয়। আৰু এই কাৰীটো আপোনালোকে ৰুটিৰ লগতো খাবলৈ খুব ভাল হয়, নহ'লে বাটাৰ নান যদি বনায় বাটাৰ নানৰ লগতো খুব ভাল হয়। আৰু এতিয়া এইখিনি ভাজি আছোঁ, সেইটো তেল এৰিছে ছাইডৰ পৰা, আপোনালোকে দেখিছে এইবোৰ ছাইডৰ পৰা তেল এৰিছে। এতিয়া আমি ইয়াত এড কৰিম আধা চামুচ চিলি পাউডাৰটো এইটো মই তীখালাল ব্যৱহাৰ কৰিছোঁ। আৰু হালধি গুড়া অকণমান জোখমতে। আৰু এইখিনি এতিয়া ভালদৰে আমি মিক্স কৰি ল'ম।
নন ষ্টিকত বনালে এটাই সুবিধা, লাগি নধৰে। নহ'লে বেলেগ কেৰাহীত বহালে লাগি ধোৱা চান্সটো বেছি হয়। সেইবাবে মই নন ষ্টিক ব্যৱহাৰ কৰিছোঁ আজি। আৰু ইয়াতে যে আমি যে এইখিনি মছলাখিনি পিচি থৈছিলোঁ, সেয়াৰে প্ৰথমতে এচামুচ আৰু এচামুচ দি দিম আমি। এইখিনি দিলেই আমাৰ হৈ যাব। আৰু এইখিনি এতিয়া আমি ভালদৰে লৰাই ল'ম। ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। আৰু এনেকৈ ভাজি ভাজি বনাবচোন, গোন্ধ এটাও বহুত ধুনীয়া গোন্ধ এটা ওলায় এনেকৈ এই প্ৰচিডিঅ'ৰটোত বনালে। আৰু মছলা কম ব্যৱহাৰ কৰি বনাব পৰা যায়। এতিয়া আমি ভাজি থোৱা চিকেনখিনি ইয়াতে গোটেইখিনি অলপ অলপকৈ দি দিমগৈ। আৰু ভাজি ল'লে চিকেনখিনি সময়ো কম হয়। আৰু যিহেতুকে আমি আলু ব্যৱহাৰ কৰা নাই, তেনেহ'লে আৰুৱে ভাল। আলু দি পেলাই তৰকাৰীখন বনালে এটা বেলেগ সোৱাদ আহে। আৰু এনেকৈ মই বনোৱা নিচিনাকৈ এদিন খাই চাব, সেইটো এটা বেলেগ টেষ্ট পাব। আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম আৰু অকণ সময়। আৰু ইয়াতে বেছি মছলা ব্যৱহাৰ নহয়গৈ। যিখিনি ঘৰুৱা মছলা, গোটা মছলা সেইখিনিয়ে। জিৰাটো স্বাস্থ্যৰ কাৰণে ভাল, গোটাটো পেকেটিং নহয়। আৰু ইয়াতে দিলোঁ মই এতিয়া জোখমতে নিমখ। আৰু ধনিয়া গুটি যিটো আছে সেইটো আমাৰ ব্যৱহাৰ নহয়েগৈ। প্ৰায় মানুহে পেকেটিঙে ইউজ কৰে, নাখায়। সেইকাৰণে এদিন এনেকৈ গোটা ধনিয়া গুটি বেছিকৈ লৈ, অকণমান জিৰা লৈ মই যেনেকৈ দেখালোঁ, আৰু অকণমান তেনি গৰম মছলা লৈ বনাই খাবচোন। আৰু এতিয়া আদা নহৰু দিলোঁ এচামুচ, আৰু অকণমান দিম আধা চামুচ। 1.5 চামুচৰ মোটামুটি মই আদা নহৰুৱে দিছোঁ। আদা নহৰুখিনি গোটেই ফাইন পেষ্ট কৰিব নালাগে, এনেই খুন্দনাত খুন্দি ল'লে হ'ব। এনেকৈ এইখিনি আমি এতিয়া আৰু অকণ সময় ঢাকি দিম, যাতে যিখিনি মছলা অকণমান দিছোঁ সেইখিনি চিকেনটোত সোমাই যায়। সেইবাবে ঢাকি দিলোঁ অকণ সময় কাৰণে। 3-4 মিনিটৰ পিছত আমি চাবলৈ আহিছোঁ। এতিয়া এইখিনি আমি অকণমান চাই লওঁ। এইখিনি এতিয়া তেলখিনি এৰিলেই, গোটেই তেল এৰ খাই গৈছেগৈ। আৰু এতিয়া এইখিনি অকণমান আৰু ভাজি ল'ম। ইয়াতে আমি এতিয়া পানী দিব পৰা হ'বই। তাৰ আগতে অকণমান হাই ফ্লেমত লৈ অকণ ভাজি লওঁ। এতিয়া আমি যিখিনি যে পানী থৈছিলোঁ বিলাহী আৰু পিঁয়াজ সিজাওঁতে, সেইখিনি পানীয়ে আমি ব্যৱহাৰ কৰিছোঁ ইয়াত। সেইখিনি পানী ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া নিমখ যিহেতু আমাৰ দিয়াই আছে, এইখিনি আমি আকৌ অকণমান ইয়াতে মিট মছলা ঢালি দিম। অকণমান দিব, বেছি নহয়। এনেকৈ অকণমান দি দিলোঁ। অকণমান এতিয়া লৰাই ল'ম, ভালকৈ মিক্স কৰি ল'ম সেইখিনি। তাৰপিছত আৰু অকণ সময় ঢাকোন দি পেলাই থৈ দিম, যাতে মিট মছলা গোন্ধটো সোমাই যায়। আৰু কেইমিনিটমানৰ পিছত এয়া আমাৰ চিকেন কাৰীটো ঠিক হৈ গৈছে। আৰু ইয়াত কোনো ধৰণৰ কৰ্ণফ্লাৱাৰ বা বেলেগ বস্তু থিকেনিং হ'বলৈ কাৰণে ব্যৱহাৰ কৰা নাই। অকল বিলাহী আৰু পিঁয়াজে আছিলে, সেইবাবে ঠিক হৈ গৈছে। আৰু বন্ধুসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো।